নমস্কাৰ। মানুহক চেহেৰা আৰু কাপোৰ সহায়ত চিনিব নোৱাৰে। মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। বহু মানুহে ভাল কাপোৰ পিন্ধাজনক বা ভাল চেহেৰা থকাজনক ভদ্ৰ বুলি ভাবে, কিন্তু এইটো সঁচা নহ'বও পাৰে। আমি মানুহজনৰ কৰ্ম, কথা কোৱাৰ ধৰণ আৰু তেওঁৰ চিন্তাধাৰা এইবোৰ চাইহে মানুহজন কেনেকুৱা তাৰ সিদ্ধান্ত লোৱা উচিত। তাৰ বাবে মানুহ এজনক দেখিয়ে সেই মানুহজন ভাল নে বেয়া, ভদ্ৰ নে অভদ্ৰ, শিক্ষিত নে অশিক্ষিত এইবোৰ সিদ্ধান্ত কৰিব নালাগে। যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ সময়তে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব, অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত। কাৰণ সেইবিলাক মানুহৰ প্ৰয়োজন পূৰণ হ'লে আপুনি কোন তেওঁলোকে চিনি নাপায়। সেইবিলাক মানুহ হৈছে স্বাৰ্থপৰ। তেওঁলোকে কেৱল নিজৰ কাম পূৰণ কৰিবলৈহে আপোনাৰ ওচৰত আহিব। কিন্তু যেতিয়া আপোনাৰ কামৰ বাবে সেইবিলাক মানুহৰ দৰকাৰ হ'ব, তেতিয়া সেইবিলাক মানুহ বহু অজুহাত দেখুৱাই আপোনাৰ পৰা দূৰত গুচি যাব। তাৰ বাবে সেইবিলাক মানুহৰ পৰা দূৰত্ব বজাই ৰখাই ভাল।